জেনেলমেন বয়েজ এণ্ড গাৰ্লছ বহুত দিনৰ মূৰত দেই আজি মানে ভিডিঅ' বনোৱা নাছিলোঁ আজি বনাইছোঁ আৰু তাকে আৰু আমি যে আজি বিহু পালেহি ন তাকে আৰু হেৰি ঠেকীয়া লাগে যে ঠেকীয়া বিচাৰি যাওঁ তাৰমানে ইজাপতহে কওঁ তাকো বেলেগত নহয় আমাৰ ওচৰত টাউন নাই যে টাউনত ফুৰিবলৈ ইজাপখনকে পাওঁ তাৰমানে যে বাৰু এইটো আমাৰ মোন দীঘল গৈ আছে গৈছে দেই ইজাবলৈ আহিলে সেইটোৱে প্ৰফিট আৰু যেনেকৈ মন যায় চিঞৰি থাক চিঞৰ কোনো কয় টাউনত কৈ নোৱাৰে নহয় পগলা বুলিব ইজাপত কোনো কয় চিঞৰহে আৰু চা ঠাণ্ডা কোনো নাই এইটোৱে বাহিৰে আৰু দেই দুটাই অকল দেই খাওক আৰু মই তো আনি ইজাপখনকৈ ৰাস্তা সৰু ৰাস্তা দেই চাই থাকক আৰু দেই যাব ওচৰত পালহি আৰু এই মুঠি আছে দেই চিচি কৰিছে চিচি দেই এখন বিশেষকৈ ৰিজাৰ্ভ হৈ নাথাকিলে আৰু মানে ভেকচন সেই হ'ল আৰু দেই গছজন কাটি নাযায় বোলে কাটিলে মুকলি ইয়াত যেনে নালাগে জোপা হলঙা গছ ওলাই এইবিলাক ডাঙৰ চৰাই আকৌ দুঠেঙীয়া পাখি নলগা চৰাই আমি পাই গ'লো বৰ্তমান এইটো কি বুলি কয় পেঙি টানি যাব মাজত আছে পেঙি ৰাস্তা পেঙিলৈ ওলাব পাৰে মানে এইপিনে ৰবাই হাঁকাতি ফিলবাৰী এইপিনে যায় পেঙেৰি ৰবাই হাঁকাতি আৰু ফিলবাৰী এইপিনে পাব পাৰে বহুত জেগা যাব পাৰোঁ এইপিনেও এইফালেও বহুত জেগা যাব পাৰোঁ এইটো ইলেক্ট্ৰিক পোষ্ট আছে হিচাপৰ মাজতো এইবিলাক গছ এইপিনে আনিছে ক'ৰবাত বেলেগ চৰাই যে এইটো পৰ্যটক চৰাই আহিছে বেলেগ চৰাই হয় এইটো এই যে চাহ ওচৰতে ক'ৰবাত কান্দিছে মোৰ মুখা যে ইমান ধুনীয়া পৰিৱেশ সেইকাৰণে হিজাপত গছ গছনি বহুত যে সেইপিনে হিজাপত গাড়ীও চলে এইখন গাড়ী গ'ল ইজাপতো গাড়ী চলে বলগীয়া কথা আছে নেকি বাৰু গছ গছনিবিলাক চাওক কিমান সেউজীয়া একদম ধুনীয়া লাগিছে মই এটা ঘৰ এটা বনাই লওঁ নেকি চাংঘৰ এটা পঢ়ো মাৰিবলৈ বুলিয়ে নহয় নেকি এখন দলং তলতে এইবিলাক দেই গোটেই শিলগুটি এইখন স্কুটি এখন আহিছে লাইট জ্বলি আছে যিহেতু ইজাবলৈ আহিছোঁ সেইকাৰণে ইজাবৰ ৰাস্তা লৈছোঁ দেই একদম সৰু হাবি এনেকুৱা এটা ৰাস্তা লৈছোঁ সেইটো ৰাস্তাটো সেইপিনৰ পৰা আহিলোঁ এতিয়া আমি এইপিনে সোমাই এইপিনে বাঘ যায় বাঘ ক'ত হাতী যায় আকৌ ডাঙৰ হাতী আছে এদিকে বাঘ আছে এইকেইটা পাহাৰ লিখীয়া সেই বস্তু ৰাস্তাই কোনদিকে যাওঁ সেই যাওঁ ন হেৰি ওলাওগৈ হয় মেইন ৰাস্তাত লাগে ন হেৰিবা এই গোটেই চাই থাকক আৰু যিবিলাকে ইজাপ দেখি নাই পোৱা দেখি পাইছে বাৰু ক'তো নাই পোৱা হ'লো আৰু তাৰমানে আমৰি তাপখন নাই অহা যে ঘূৰি ফুৰা এখন চাওঁ ঘৰত বহি আমি দেখুৱাই যাওঁ চাই যাওক দেই ভালকৈ গছ কাটিছে উন্নতি হেনো দেই ই কৈছে মই খালি বিশ্বাস নাই কৰা বাৰু গছে সেইটো গান গাই পেলাই পাতি দিলে এইটো গান গাই মোক পৰিব কান্দিব গছ কেলে ফুলৰে সেইটো চা ইজাপলৈ
নাযাবা পকত দুখ লাগিব ঐ ঐ বিহু পালেহি ন বিহু গানো মেইন ঐ নাহিবা ঢেকীয়া তলি নাপাবা এইখন তুলি তুলি লৈ গ'ল ঢেকীয়াতলি নাই আৰু তখন বিলকনিয়ে আছে এখন চব তুলি তুলি লৈ গ'ল যে ফাইনেলি আমি আহি এটা ৰাস্তা পাই গ'লো মানে আৰু ভিতৰলৈ যাব পাৰে আৰু গছ গছনিবিলাক চাওক না ইমান ধুনীয়া একদম বিউটিফুল আছম এমেজিং আমাৰ চিকাৰী গা চা লৈ দেই কচুৱা খাব দি মোক কণ্টেক্ট কৰিব দেই তাকে ঘৰ ভাতৰ চত পেলাই থাকিমগৈ ভাতৰ চত পেলাই দিম আকৌ দেই কচু শাক খালি কোন জাতি খাওঁ সেইকাৰ নাজানো দে খজুৱাবও পাৰে মুৰিবও পাওঁ ৰিক্স মোৰ হাতত নাই খালি দেই কি কণ্টেক্ট কৰিব পাৰিব মোক এইবিলাক চাই দেখ ইমান ধুনীয়া মাত কলা কুলি নাই কিন্তু দে কুলি আছে ইয়াত লোকেল মানে পানী গাঁৱে যে কিমান ধুনীয়া মাত লোকেল মাত এইটো ই যে নিমখ খাই তাৰমানে দেই মিঠা নাখায় আকৌ নিমখীয়া বস্তু বেছি খাই কাৰণে মাতটো নোৱা আকৌ ইমান ঠাণ্ডা চৰাই মাত আমাৰ দুটা মানুহৰ বাহিৰত গছত নাই মানে ইমান ধুনীয়া চৰাই কান্দি আছে শুনিবলৈ ইমান ভাল লাগিছে ঠাণ্ডা য়েলো ওলাই খালি দেই বহুত য়েলো খালে য়েলো খাই গছ গছনি আমি এতিয়া ভালমানখিনি ভিতৰত সোমালোঁ মানে কমেও 1 কিলোমিটাৰমান হ'ব ন 1 কিলোমিটাৰহে হয় বেছি হ'ব নেকি 3-4 কিলোমিটাৰমান 3-4 কিলোমিটাৰমান ভিতৰত সোমাই আহিলোঁ আৰু ভিতৰত যাবই লাগিব মানে এইবিলাকত কচু শাক পায় সেইগোটাত ধুনীয়া এই কেতিয়াবা ক'ব আৰু খাবলৈ পাব নিবহি নাই ক'ব আমি নিদিম বুলি নাভাবিব দেই খালি গছটো নাকাটিব আৰু যিমান যি হ'লেও এইবিলাক হলঙা গছ বিখ্যাত জনপ্ৰিয় হলঙা গছ খৰিৰ কাৰণে বিখ্যাত দেই উপপিনে চালে তলপ কি বুলি কয় একেবাৰে আগটো চালে টুপি খোল খাই যায়গৈ সেনেকুৱা ওখ গছ চকু লুটি খাই যায়গৈ এনেই ভয় অনুভৱ হৈছে নেকি ভয় নকৰিব দেই ভিডিঅ'টো আপোনালোকে আঁঠুৱাৰ তলত সোমাই লওক ভয় নকৰিব আঁঠুৱাৰ তলত সোমাই চাওঁ আমি গৈ আছোঁ আপোনালোকৰ আগত আমি আছোঁ ভয় নকৰিব দেই এইবিলাক কিবা ওলাব লাগিলে মই আগত লগ মাৰিম বাৰু দেই ভয় নকৰিব মই হ'ল লগ মাৰিম ই হ'ল লগ মাৰিব দুটা লগ মাৰিম বাৰু এখন নদী এখন পাই গ'লোহি নদী না কি হয় নদী হয় এইবিলাক ন বাৰু ইমান ভিতৰ নহয় বাৰু এইবিলাকত মানুহ আহিয়ে থাকে আমিহে এদিনীয়া যায় আমি আমালৈ ভিতৰ আছে এইবিলাক আমি দলং পাৰ হ'ম দিয়া দলং দেই নপৰিলে হৈছে দেই ভাঙি নপৰিলে হৈছে ভাগিলে যে গ'লোংগৈ দেই একেবাৰে তলত পৰিমগৈ সেই পানীত পৰিমগৈ আৰু নাভাগে এনেকুৱা দি চাবা আমাৰ পাতলা দিনো নদীত কাঠ আছে বোলে এতিয়া আছে নাই আকৌ আছে বোলে আকৌ এনেকৈ খালি দেই গছখিনি চাওক নাই ইমান ধুনীয়া সেউজীয়া হালধীয়া নতুনকৈ ফুলিছে মানে এতিয়া এই বৰষুণ আহিছে নেকি বৰষুণ আহিছে দেই গছ গছনি ভাল লাগিছে ন জেগাটো গোটেই গছ মুকলি তলত চাওক
একদম ঠাণ্ডা কোনো নাই দূৰলৈকে সেই আমাৰ আগত মানুহ গৈ আছে খালি দেই আমাৰ আগে অকণমান কোন হয় জানো চাংগে আৰু দেই ডাঙৰ গছজোপা ভাগি আছে চাওক সেইজোপা বতাহত ভগা বতাহ ধুমুহা দিছিলে যে তেতিয়া ভাগিলে মানে এই জাপত শাক পোৱা যায় মানে শাক পাচলি ঢেকীয়া কচু ঔটেঙা গান গাইছোঁ দেই হাল বাই আছিলে হেনো ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিওঁ দেই আমিও ঘৰত যাব ওলাইছোঁ বহুত দেৰি হ'ল মানে ব্লগ নাই কৰা আমি এইখিনি পালোঁ বন গেছোঁ এইখিনি বন গেছই পালোঁ আমি ভাগৰ লাগিছে ভোকো লাগিছে যিহেতু ইমানতে সামৰণি মাৰিছোঁ দেই বাই বাই